ভাৰতেৰ তিনিদিনীয়া কাৰ্যসূচীৰে থাৰ্ড ট্ৰাইনেল কনফাৰেন্স UPPL দলৰ আমাৰ কোকৰাঝাৰী চন্দ্ৰপাৰাত হ'ব। তো আজি আমি লাইভ খুঁটা স্থাপন কৰিছোঁ। বিভিন্ন কাৰ্যসূচী আমাৰ থাকিব, বিশেষকৈ দলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। আমাৰ বিভিন্ন চেল আছে, এই চেলবিলাক কেনেকৈ কাম কৰি যাব, কেনেকৈ আমি ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, এই কথাবিলাক আমি চিন্তা চৰ্চা আমি কৰিম। ইয়াত আমাৰ চিন্তন বৈঠক হ'ব। মানুহৰ সেৱাই যে ৰাষ্ট্ৰৰ সেৱা, এই কথাৰ ওপৰত আমি আলোকপাত কৰিম আৰু আমি আমাৰ কৰ্মীসকলক তেনেকুৱা আমি কিছুমান বিষয়ৰ ওপৰত আলোচনাত আমি মাতিম। তেওঁলোকে যাতে মানৱ সেৱা, মানুহৰ সেৱা যাতে তেওঁলোকে কৰিব পাৰে, কিয়নো মানুহৰ সেৱাই ৰাষ্ট্ৰৰ সেৱা বুলি কৈছে। সেইকাৰণে এই কথাবিলাকৰ ওপৰতো আমি গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম। তো ইয়াত আমাৰ যুৱ শাখা আছে, তেওঁলোকেও বৰ্তমানৰ যুগৰ লগত খাপ খোৱাকৈ আমাক পাৰ্টিৰ যুৱকসকলে কেনেকৈ আমাৰ যুৱকসকলক আগবঢ়াই লৈ যাব, সেয়াৰ ওপৰত তেওঁলোকেও আলোচনা কৰিব। ড্ৰাগছ, মদ, ভাং বিভিন্ন ধৰণৰ এতিয়া চলি আছে। তো এইবিলাক আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ বা ইয়াত আমাৰ ভূমিকাটো কি, ইয়াৰ ওপৰত আমাৰ যুৱকসকলে আলোচনা কৰিব। আমাৰ মহিলা শাখা আছে, তেওঁলোকেও মহিলা কেনেকৈ আগুৱাই লৈ যাব পাৰে, কেনেকৈ ওমেন এম্পাৱাৰমেণ্ট মানে দিব পাৰে, এই কথাবিলাকৰ লৈ পেলাই তেওঁলোকেও আলোচনা কৰা হ'ব। ইয়াৰ বাদেও মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে তেওঁলোকৰ যিবিলাক মানে কিছুমান সহায়ৰ প্ৰয়োজন, ইয়াৰ ওপৰত আলোকপাত কৰা হ'ব। সেইকাৰণে মানে মহিলাবিলাকৰ কাৰণেও এটা স্পেচিয়েল এটা এক্সিবিশ্যন ৰখা হৈছে। তাতো তেওঁলোকে কিছুমান প্ৰদৰ্শনী থাকিব। যি মহিলাসকলে স্বাৱলম্বীৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, তেনেকুৱা মানুহবিলাক উধা যোগাৰ কাৰণে তেনেকুৱা কিছুমান কাৰ্যসূচীও থাকিব। আমাৰ ফাৰ্মাৰ চেল আছে, আমাৰ তেনেকুৱা SC চেল আছে, OBC চেল আছে, T চেল আছে, মাইনৰিটি চেল আছে। তেওঁলোকেও সুকীয়াকৈ তেওঁলোকেও আলোচনা কৰিব। এনেকুৱা এটা কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। তো বিশেষকৈ আমাৰ যিটো ডেলিগেট ছেশ্যন হ'ব, এই ডেলিগেট ছেশ্যনত গোটেই কথাবিলাক আমি পাৰ্টিৰ গোটেই কথাবিলাক আমি ইয়াত ভালদৰে আমি আলোচনা কৰিম। 6,000 আমাৰ ডেলিগেট হ'ব। 6,000 ডেলিগেটক লৈ পেলাই আগন্তুক দিনত আমাৰ পাৰ্টিয়ে কেনেকৈ আগবাঢ়ি যাব, বিশেষকৈ আমাৰ BTRৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ইয়াৰ ওপৰতে আমি মানে আমাৰ ডেলিগেটত চিন্তা চৰ্চা কৰা হ'ব। তো আমাৰ লাষ্ট দিন আমাৰ ইয়াত মুকলি সভা হ'ব। ইয়াত আমি যিহেতু আমি NDA গ্ৰুপত আছোঁ, BJPৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতিক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। AGPৰ সন্মানীয় সভাপতি ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ৰাজ্যিক BJPৰ সন্মানীয় সভাপতি ডাঙৰীয়াক ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ। এনেধৰণৰ এটা কাৰ্যসূচী তৈয়াৰ কৰা হৈছে। তো আমি আশা কৰিছোঁ মানে 50,000 পৰা 70,000 মানুহ আমাৰ অপেন ছেশ্যনত আহিব। তেওঁলোকক মানে তেনেধৰণৰ আনাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আমাৰ VC-DC বিলাকে তেওঁলোকে আমাৰ প্ৰাইমাৰীবিলাকে যদি আনে, তেতিয়াহ'লে আমাৰ 50,000 পৰা 70,000 মানুহ সহজে ইয়াত আহিব পাৰিব। এনেকুৱাও আমি ঠিক কৰি লৈছোঁ। মুঠতে এই যে আমাৰ যি থাৰ্ড ট্ৰাইনেল যি কনফাৰেন্স হ'ব, এই কনফাৰেন্সৰ পৰা আমি এটা মেছেজ দিম যে UPPL দল হিচাপে BTCত শাসনত থকা UPPL যি চৰকাৰ, এই দলে যে চৰকাৰ চলাই আছে, অনাগত দিনত ৰাইজৰ কাৰণে কি কাম কৰিব, এই গোটেই কথাবিলাক আমাৰ এই দলত চিন্তা চৰ্চা কৰা হ'ব আৰু ইয়াৰ পৰা আমি ৰাইজক এটা বাৰ্তা আমি দিম। নতুন কমিটি গঠন কৰিব নেকি? হয়, যিহেতু এইটো মানে আমাৰ টাৰ্মিনেটিং ছেশ্যন হোৱাৰ কাৰণে আমাৰ নতুন মানে আমাৰ কমিটি বাছনি কৰা হ'ব। ইয়াৰো এটা কাৰ্যসূচী ৰখা হৈছে। এই কাৰ্যসূচী মতে আমাৰ চব আমি আলোচনা কৰি পেলাই নতুন সভাপতি বা আমাৰ নতুন যি কমিটি, সেই কমিটিবিলাক আমি মানে আলোচনা কৰিম। যিহেতু আমাৰ 10টা আমাৰ মানে জিলা কমিটি আছে, এই 10টা জিলা কমিটিয়ে ঠিক কৰিব যে অনাগত 3 বছৰৰ কাৰণে যি নতুন আমাৰ কাৰ্যবাহী এটা কমিটি থাকিব, সেইটো ঠিক কৰিব। বিধায়ক চেয়াৰমেন ক্ষেত্ৰত কিছুমান বিস্ফোৰক মন্তব্য কৰি আছে, চাওক
এই গোটেই কথাটো আজিৰ কথা নহয় প্ৰায় 2-3 বছৰৰ পৰাই এইটো এটা চৰ্চা চলি আছে তো আমি সকলোৱে দেখিছোঁ তেওঁ কি ক'ব বিচাৰিছে আৰু বৰ্তমান কি কৰিলে সেই কথাবিলাক আমি চাই আছোঁ তো ইয়াৰ কাৰণে কিছুমান আপত্তিটো আহিছে চৰকাৰী ঘৰত যদি কোনোবাই মানে বিনা পাৰ্মিশ্যনে যদি তেনেকুৱা কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰী ব্যৱস্থা ল'ব नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।